নিজ কৰ্মৰ বাবে প্ৰশংসিত পুৰা ভাড়ালৰ যুৱক সাইফুল ইছলাম। যাৰ বাবে আজি তেওঁ অঞ্চলটোত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত পুৰা ভাড়ালৰ গাঁৱৰ বাসিন্দা সাইফুল ইছলাম। বৰপেটা ৰোডত থকা ৰাজু অট'মোবাইলছৰ স্বত্বাধিকাৰী সাইফুল ইছলাম এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। তেওঁ ঘোষণা কৰিছিল 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৱানীপুৰ সমষ্টিৰ ভিতৰত যিয়ে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকক 10,000 টকা আৰু 5,000 টকাৰে পুৰস্কৃত কৰিব। কথামতে কাম কৰি দেখুৱালে সাইফুল ইছলামে। ভৱানীপুৰ সমষ্টিৰ ভিতৰত যোৱা বৰ্ষত আদৰ্শ জাতীয় বিদ্যালয়ৰ সুকমানাহৰ পৰা 97.57% নম্বৰেৰে ৱাহিদা খানমে আৰু 94.64% নম্বৰে ইক্ৰামুল খানে সুনাম অৰ্জন কৰিছিল। ফলত প্ৰতিশ্ৰুতিমতে সাইফুল ইছলামে দুইগৰাকী মেধাৱী ছাত্ৰীক প্ৰদান কৰিলে ধনৰ টোপোলা। এই কামৰ বাবে সৰ্বত্ৰে প্ৰশংসাৰ পাত্ৰ হৈছে সাইফুল ইছলাম। ধন্য সাইফুল ইছলাম, ধন্য তোমাৰ মহানুভৱতা। এই সামাজিক কাম আন দহৰ বাবে এক উৎসাহ আৰু প্ৰেৰণা।